হেল্ল' ৰাইজ, এয়া মোৰ বাচনৰ অৱস্থা চাওক। মোৰ বাচনবিলাক মানে এনেকৈ আজি 5 দিনেই হ'ল পৰি আছে আৰু এই বাচনৰ লগত মানে কোনো মোৰ সম্পৰ্ক নোহোৱা হৈ আছে বৰ্তমান। কাৰণ আজি আপোনাৰ 5 দিন হ'ল মানে মোৰ দেউতা মানে ঢুকাইছিলে আৰু সেইকাৰণে মই একো এই বাচনবিলাক একো মানে শান্তিকে একো মানে কৰিব পৰা নাই। য'ৰে বাচন ত'তেই পৰি আছে, এয়া দেখিছে নহয়। আপোনাৰ বাচনবিলাক এনেকৈ মানে বিচনাতে থৈ দিছোঁ, একো চিজিল কৰিব পৰা নাই। আৰু আমাৰ ইয়াত মানে উৎসৱ হৈছিলে, আপোনাৰ এয়া দেখিছে নহয়, এইখন হেৰি, এইখন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ 500